today is 26th of Jan, and there is বেলেগ ডিষ্ট্ৰিক্টৰ নিচিনা শোণিতপুৰত নেহেৰু মেদান মানে চাৰ্চ ফিল্ডত গোটেই শোণিতপুৰৰ স্কুলছ আৰু কলেজৰ মাজত পেৰেড হয় চেলিব্ৰেশ্যনত সেই পেৰেডটো এটা কম্পিটিশ্যন হয় যোনে ভাল কৰে সিহঁতক প্ৰাইজ দিয়ে উইথ আ ট্ৰফি এণ্ড চাৰ্টিফিকেট এণ্ড চাম কেছ So this is the second time that আমি St. Joseph Convent মই St. Joseph Convent Higher Secondary School past commander আছে past student আছিলোঁ So আজি কি হ'ল St. Joseph Convent আমি বহুত কষ্ট কৰোঁ লাইক চবেই কষ্ট কৰে no doubt but আমি প্ৰত্যেক বছৰে প্ৰাইজ পাওঁ সেইটো ভগৱানৰো ব্লেছিংছ আছে আৰু আমাৰ কষ্টৰো ফল আছে So লাষ্ট টাইম কি হ'ল আমি যেতিয়া থাৰ্ড পাইছিলোঁ তেতিয়াও মই পাছ আউট আছিলোঁ তেতিয়া কিছুমান স্কুলৰ ল'ৰা ছোৱালীবিলাকে স্পেচিফিকেলি ল'ৰাবিলাকে যেনে গভৰ্ণমেণ্ট বইজ আছিলে তাত বেংগলী বইজো আছিল কিছুমান ল'ৰা দেন একাডেমীৰ ল'ৰা আছিলে দেন গভৰ্ণমেণ্ট গাৰ্লছৰ কিছুমান ছোৱালী আছিলে বেংগলী নগৰ বালিকাৰ কিছুমান ছোৱালী আছিল মোৰ ভালকৈ মনত আছে এণ্ড এইবাৰো ছেইম বাট এইবাৰ ষ্টুডেণ্টছৰ কোৱান্টিটি বেছি সিহঁতে ফিল্ডত চিঞৰিছিলে কনভেণ্ট ফিক্সিং আমি থাৰ্ড ছেকেণ্ড আজি কি হ'ল আজি আমি থাৰ্ড পালোঁ চ' আজি যেতিয়া মিনিষ্টাৰ আছিল ফিল্ডখনত এছ পি আছিল ডি চি আছিল এডিশ্যনেল এছ পি আছিল দেৰ ৱেৰ অল অফিচাৰ্ছ হাই ৰেংক অফিচাৰ্ছ দেৰ ৱেৰ কমাণ্ডাৰ্ছ দেৰ ৱেৰ ITBP officers and everyone তাত ল'ৰা ছোৱালীবিলাকে চিঞৰিছে কনভেণ্ট ফিক্সিং আচ্ছা ফাইন কনভেণ্ট ফিক্সিং কৰিছে তোমালোকে চিঞৰিছা ঠিক আছে বাট হু গেভ ইউ দ্য ৰাইট টু শাউট কনভেণ্ট লে say কনভেণ্ট go back they used slangs like that of R যোনটো মোক ক'বলৈ আপোনালোকৰ আগত বেয়া লাগিছে because it's not right to share slangs over social media so মোৰ এটা কুৱেশ্যন that at the time যেতিয়া ইমান বেয়াকৈ চিঞৰিছিলে সেই স্কুলছৰ ৰেচপেক্টিভ টিচাৰ্ছবিলাকে কি কৰি আছিলে আপোনালোকে ঠিক আছে আপোনালোকে কি আমি যেতিয়া সেইবিলাক ঘটনা হ'ল পুলিচে কণ্ট্ৰল সো আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ফাৰ্ষ্ট কথা হ'ল 26 জানুৱাৰীৰ দিনাখন হোৱা যিখিনি কথা ক'লে তাই তোমালোকে তাৰপৰা অলপ হ'লেও চাগে গম পালা তো তাৰপৰা মোৰ কিছুমান ময়ো নিজে গভৰ্ণমেণ্ট বইজৰ এক ছিনিয়ৰ হয় চ' মোৰ পৰাও কিছুমান কথা কওঁ ফাৰ্ষ্ট কথা হ'ল কনভেণ্ট জিকিছে নিজৰ কষ্টত জিকি আছে বা আজি যদি কোনোবা এটা টীম জিকি আছে ন বা আজি IPLতে হওক চেন্নাই ছুপাৰ কিংছ টীমটো হওক তো তেওঁলোকে প্ৰতি বছৰে জিকে তো আমি বহুতে কয় ফিক্সিং বহুতে কয় ভাল খেলি আছে প্ৰথম কথা হ'ল তোমালোকৰ নিজৰ মনোবৃত্তিটো ফাৰ্ষ্ট তোমালোকৰ নিজৰ মনোবৃত্তিটো ভাল হ'ব লাগিব যে তেওঁলোকে কষ্ট কৰি আছে তেওঁলোকে কষ্টৰ ফলত জিকি আছে তো তোমালোকে এইটো ক'ব নোৱাৰে যে তেওঁলোকে ফিক্সিং কৰি আছে আজি চেন্নাই ছুপাৰ কিংছ টীম IPLৰ টীম হয় বাট চেন্নাই ছুপাৰ কিংছৰ তোমালোকে ক'ব নোৱাৰে যে ফিক্সিং হয় যোনে যোনে কামখিনি কৰি আছে তেওঁলোকে গম পায় ফাৰ্ষ্ট কথা কনভেণ্টে কষ্ট কৰি আছে 26 জানুৱাৰীত পেৰেডত কষ্ট কৰি আছে তেওঁলোকে সিহঁতৰ পঢ়া প্ৰেছাৰ আমাতকৈ চাগে আই থিংক বেছিও থাকে তেতিয়াও তাৰপিছতো সিহঁতে আমাৰ আছামিজ মিডিয়ামখিনিত কেউ হ'ব পাৰে আই থিংক মই নাজানো ভালকৈ বাট তেতিয়াও সিহঁতে পেইড কৰি আছে কষ্ট কৰি আছে দেন সিহঁতে নিজৰ কষ্টৰ ফলত সেইখিনি পাইছে আৰু সেইখিনিক মই ৰেচপেক্ট কৰোঁ যে তেওঁলোকে প্ৰতি বছৰে জিকি আছে যিটো জিকি আছে সিহঁতে নিজৰ কষ্টৰ বলত জিকি আছে তো তাত মোৰ ফালৰ পৰা সিহঁতক ৰেচপেক্ট থাকিলে কিন্তু এটা কথা হ'ল যে আমাৰ কোনো বা বেলেগ মানুহে কিবা এটা আমাৰ হওক তোমাৰ গভৰ্ণমেণ্ট বইজেই হওক গভৰ্ণমেণ্ট গাৰ্লছেই হওক বা তোমাৰ কিবা বেলেগ আমাৰ গভৰ্ণমেণ্ট গাৰ্লছ নগৰপালিকা যি কৈছে তাই তো সিহঁতৰ ভিতৰত যদি কোনোবাই যদি কিবা বেয়া ব্যৱহাৰ কৰিছা যদি বেয়া কিবা কৈছা তেন্তে সেইটো কোনো অধিকাৰ নাই যে বেয়াকৈ সিহঁতক কোৱাটো কাৰণ সিহঁতে নিজৰ কষ্টত জিকিছে তো তোমালোকে সিহঁতক লে চেইছে বা কনভেণ্ট গ'বেক সিহঁত কোনো বেলেগ বাংলাদেশী নহয় তোমালোকে সেইটো ক'বলৈ ফাৰ্ষ্ট কথা হ'ল সিহঁতক ৰেচপেক্ট দিব লাগিব তোমালোকে এইটো মই নিজেও প্ৰেড কৰিছোঁ নিজৰ এক ছিনিয়ৰ হয় গম পাওঁ যে গভৰ্ণমেণ্ট বইজৰ বিষয়েও ইমান এটা নকওঁ বা ডন বক্সৰ বিষয়ে ইমান এটা নকওঁ কিন্তু বাকীখিনি বিষয়ে মই ইমান এটা জানো চ' তাৰ ভিতৰৰখিনি চ' তোমালোকে চ' কষ্ট কৰা চ' কষ্ট কৰিলে তোমালোকো পাবা তো নিজে কষ্ট কৰি প্ৰুভ কৰা যে আমি ভাল কৰোঁ তাৰপিছত আমি নাই পোৱা তোমালোকে নিজৰ ভিডিঅ' ক্লিপ কোনোবা এজন ৰাখি থৈ দিয়ে যে ভিডিঅ' ক্লিপ কোনটো মিষ্টেক হৈছে দেখাব দিয়া তোমালোকে নিজে কষ্ট কৰা তাত হাংগামা কৰি কিবা DC অফিচ ভাঙি SP অফিচ ভাঙি তেন্তে সেইটো লাভ নাই তোমালোকে নিজৰ পৰা কষ্ট কৰা কষ্ট কৰিলে ভাল ফলাফল যেতিয়া পাবা তাৰপিছত তোমালোকে এইখিনি কথা কোৱা দেন ৰেচপেক্ট পাবা ফাৰ্ষ্ট কথা মৃগাংশীক মই এইখিনি কথাত থেংক ইউ প্লাছ ৰেচপেক্টো কৰোঁ এইখিনি তাই ঠিকেই কথা কৈছে তো তোমালোকে কোনো গ্ৰুপক বা কোনো এটা ঘড়ীক তোমালোকে এনেকৈ ব্লেম কৰাটো কোনো তোমালোকৰ কথা নাহে বা তোমালোকে এনেকৈ হুলস্থুল কৰাটো এনেকৈ হুলস্থুল কৰিলে তোমালোকক মাওৱালী টাইপ লাগিব চ' এনেকৈ মাওৱালী টাইপ কাম নকৰিবা বস্তুটো যদি তোমালোকে ভাল কৰিছা দেন তোমালোকে নিজে বস্তুখিনি ক্লিপখিনি উলিয়াই ভিডিঅ' কৰি পেলাই দেন দেখাব দিয়া যে কাৰোবাক কিন্তু আমাৰ ভুল ক'ত আছিলে আপোনালোকে দেখাওক বা তেওঁলোকৰ ভুলখিনি নিজে দেখাব পৰা ক্ষমতাটো কৰি থোৱা তোমালোকে কোনো ক্লু নাই জাষ্ট কৈ আছা ফিক্সিং কি ফিক্সিং কৰিছে তোমালোকৰ তাত ক্লু আছে নাই না কথা পাতি আছে তাৰ পিছত ফিল্ডত চিঞৰ বাখৰ কৰি মেলি ক'ত গ'ল DC অফিচাৰ আপোনালোকে চাই চবত জানেই DC অফিচাৰ
অলপ কিবা কিছু মিটাৰ্ছৰ আগত দুইফালে বেনাৰ আছে ইউ কেনট ক্ৰছ লাইক পাব্লিক কেনট ক্ৰছ দিছ টু লাইক বৰ্ডাৰ্ছ ইউ কেন চে এই নো এণ্ট্ৰি যে ইমান হেৰি যে দি থাকে মানে সেনেকা চ' হোৱাট ডিড দ'জ গাইজ ডিড সিহঁতে গ'ল বম ফুটাইছে ডি চি অফিচৰ আগত চেইণ্ট জোচেফ কনভেণ্টৰ আগত বম ফুটাইছে সিহঁতে চাৰ্ট পেপাৰত কোনোবাই লিখিছে কাগজত লিখিছে এছ জে চি লৈ পেলাই জ্বলাইছে কনভেণ্ট গ' বেক বুলি চিছে কনভেণ্ট লেইলি চিছে বুলিছে এটা কথা who gave them the right যে DC অফিচত গৈ they ruined up those decorations DC অফিচ বহুত ধুনীয়াকৈ সজোৱা হৈছিলে গোটেই DC অফিচৰ ফুল চুল ছিঙিছে DC অফিচৰ লাইট চাইট ভাঙিছে DC অফিচৰ আগত উৎপাত কৰিছে মাৰধৰ হৈছে আমাৰ কনভেণ্টৰ ছোৱালী তেতিয়া নিজৰ স্কুল গৈছে I was there because my mom was over there so my question is what were those parents doing parents বিলাকে কি চাই আছে parents নাছিলে but যোনবিলাক আছিলে সিহঁতৰ মাক দেউতাক আপোনালোকে কি কৰি আছিলে আপোনালোকে কৈছে যে জেনেৰেশ্যন বেয়া যে ল'ৰা ছোৱালী বেয়া আছে আপুনি কি কৰি আছিলে কালি যোনকেইটা ল'ৰাই মোৰ সন্মুখত মোৰ আগত যে কৈছে যে মই সেই মোক কৈছে মই সেইবিলাক কৰি কিনে প্ৰাইজ কি মোৰ ফিল হৈ গ'ল আই গিভ দেম দ্য প্ৰাইজ আপোনাৰ ল'ৰা যে এইবিলাক কাণ্ড কৰিছিলে আপোনাৰ ছোৱালীও দেই ল'ৰা বুলি মই ক'লে নকওঁ ছোৱালীও দেই আপোনালোকৰ যে বাচ্চা এইটো যে আপুনি কি কৰিছে এণ্ড ইভেন দ্য teachers what are you teaching like teachers of those schools who were openly seeing them I saw what were you doing like আপোনালোকে স্কুলত শিকাব যে মানুহৰ লগত ভালকে ব্যৱহাৰ কৰক বহুত ভাল কথা শিকাব দেই but at the time of the need your students were doing an illegal thing that's illegal that's not legal that's really not legal আৰু মোৰ এটা কি ভুল last time মই এইটো কৰিছিলে last time slangs word use কৰা নাছিলে বাস মোৰ ওপৰত ভিডিঅ' বনাইছিল মোৰ ফটো বনাইছিল আৰু তাত বহুত sexualist comments আৰু captions দি কিনে আপলোড কৰিছে I have those pictures and videos I don't know এতিয়া আছে নে but মই কালেক্ট কৰি ৰাখিছোঁ so DC অফিচত গৈ সিহঁতক ৰাইট কোনে দিলে এয়া শিকাই আছে স্কুলে এয়া NCC এয়া শিকাই আছে নেশ্যনেল কেডেট কৰ্পছ এয়া শিকাই আছে আপোনালোকে যে কোচ বিলাকে ডিসিপ্লিনৰ জাগাত ছোৱালীক ইমান বেয়া ব্যৱহাৰ কৰি পাব্লিক এডমিনিষ্ট্ৰেশ্যনৰ অফিচত গৈ মাৰ ধৰ কৰে আৰু তোমালোকে ছোৱালীয়ে হৈ পেলাই ছোৱালী কিমান লেতেৰা কথা কৈছে তোমালোকে কি কৰিব গৈছিলা So I have uploaded this video so that everyone see and this is a humble request what's the important thing like what's the main fault ami bahut funny bostu share kor bahut bhal pao but things which we should share like I want this video to go viral because I want people to see what's actually going on and what we should do ami awareness create korbo lage je আমি এইবিলাক কাম কৰিব নালাগে what's right what's wrong what's legal and what's illegal we should know and we should create that awareness and so I have uploaded this video to make sure that আপোনালোকে share কৰক আপোনালোকে জানক যে আজি on the occasion of Republic Day 26th of Jan by 11:30 12:30 Nehru Maidan the church field ji hol DC officer ji hol মই DC officer লাগি গৈছিলো মই দেখিছিলো তাত কি হৈছে St. Joseph কনভেন্টৰ আগেদি কি হল আৰু আপোনালোকৰ আগত ইনষ্টাগ্ৰামত লাইভ আহা মোৰ ঘৰৰ সন্মুখেদি ল'ৰা কিছুমানে slangs word use কৰি গৈছে so this is the condition আৰু সেই ল'ৰাবিলাকে কিন্তু কালি ৰেপিষ্ট ওলাব কি বিকজ যোনবিলাক ল'ৰাই ক'ব পাৰে যে প্ৰষ্টিটিউশ্যনৰ লগত আমাক যে কম্পেয়াৰ কৰিছে সেই এটা প্ৰাইজৰ কাৰণে ইউ কেন জাষ্ট ইমেজিন what they can do if they can do this kind of things they can have the courage to do in front of district administrator and what they cannot do in the absence of that so I want please people share this video please know that সিহঁতৰ schools like কৰিছে action লোৱা হ'ব for sure আৰু টিচাৰ্ছ বিলাকক এটাই কুৱেশ্যন বিকজ এটাই কুৱেশ্যন যে আমি কি অকল মাৰ্কছৰ কাৰণে পঢ়িলো নে আমি চাগে আমিতো চেষ্টা কৰি আছোঁ কিন্তু এনেকুৱা ষ্টুডেণ্টছবিলাকৰ যেতিয়া দেখিছিলে নেজানো আৰু মই কি ক'ম আমাক কেতিয়াও শিকোৱা নাছিলে আমাক শিকাইছিলে যে বেয়াৰ এগেইনষ্টত ভালকৈ মাত মাতিবা আমাক কেতিয়াও এনেকৈ শিকোৱা নাছিল কি অবাইস্মাত অশ্লীল মাতেৰে তোমালোকে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন বা ছোৱালীৰ আগত এনেকৈ ক'বা মোৰ কুৱেশ্যনছ এইবিলাকৰ ওপৰতে যে আপোনালোকে আমাৰ জেনেৰেশ্যনত ব্লেম কৰে ইমান বেয়াকৈ আমাক কয় বা ডিছকাশ্যনছবিলাকত কিন্তু যেতিয়া আপোনালোকৰ চকুৰ আগত যেতিয়া হৈ আছিলে আপোনালোকে ক'ত গৈছিলে তেতিয়া চব নাছিল মোৰ আধাখিনি ফিল খালী আছিল বাট সেই 2 3 4 5জন যোনজন মাক দেউতাক আছিল সেই ৰেচপেক্টিভ স্কুলছৰ পেৰেণ্টছ আছিল সেই ৰেচপেক্টিভ স্কুলছৰ টিচাৰ্ছ
আপোনালোকে কি কৰি আছিলে? My question is, I'm really sorry to raise questions upon teachers and parents, but you know, this is the second time we cannot let everything go away. So আপোনালোকে কি কৰি আছিলে? Proud moment or what? So thank you and congratulations যোনে prize পাইছে event to St. Joseph, and remember এইবিলাক বস্তুত এয়া এখন ৰাজহুৱা বস্তু, আৰু মনত ৰাখিব ৰাজহুৱা বস্তুত মই 10-100 টকা দি কিনে বস্তু ফিক্স কৰিব নোৱাৰো, বুজিছে? সেই চিষ্টেমটো চাগে সেনেকুৱা সৰু সৰু চিপ থিংকিংছৰ মানুহৰ মাইণ্ডৰ মাজত থাকিব পাৰে, কিন্তু এক্সিষ্ট নকৰে এনেকৈ. So thank you. Do share this video. I want every person to know what's actually going on and what's actually wrong with us.